এভৰিৱান কি খবৰ সকলোৰে আই হোপ সকলো ভালে আছে সকলোলৈকে শাৰদীয় দুৰ্গা পূজাৰ বহুত শুভেচ্ছা যাচিলোঁ আজি হ'ল সপ্তমী পূজা আৰু আমি এয়া পূজা চাবলৈ যাবলৈ ওলাইছোঁ কিছুদিন ভিডিঅ' দিয়া নাইকিয়া কিয় দিয়া নাই সেইখিনি পাছত আপোনালোকক জনাম বাৰু এতিয়া অকমান পূজা চাই আহি লওঁ বলক এয়া আমি সপ্তমী পূজাৰ দিনাখন কলিয়াবৰৰে দুৰ্গা মন্দিৰত পূজা চাবলৈ গৈছিলোঁ পিছে বৰ ভিডিঅ'টো ভালকৈ কৰা নহ'লে ভণ্টিয়ে কৰি দিছিলে ভিডিঅ'টো মই হাজবেণ্ড ভাইটি আৰু ভণ্টি দেৱদেৱক লগত লৈ পেলাই পূজা চাবলৈ গৈছিলোঁ দিনৰ ভাগতেই গৈছিলোঁ সেয়াই তাই যি কৰি ৰাখিছে তাকে আপোনালোকক অকণমান আগবঢ়াই দিলোঁ হেল্ল' ভিডিঅ' যিহেতু কৰা নহ'লে তেনেকৈ সেইবাবে ফটো কেইখনমান উঠিছিলোঁ সেইকেইখনেই আগবঢ়াই দিলোঁ কৰিতল আৰু দুৰ্গা মন্দিৰত পূজা চাইছিলোঁ এই দুভাগ পূজা চাই পেলাই আমি ঘৰলৈ আহিলোঁ সেয়াই অকণমান আগবঢ়াইছোঁ আৰু সেই দিনকেইটাত দেৱদেৱো দেউতাকৰ লগত খুব বেছি ব্যস্ত আছিলে আৰু দেউতাকো যিহেতু যাবগৈ সেইকাৰণে সিহঁতৰ যিমান পাৰে টাইম দিবৰ বাবে চেষ্টা কৰিছিলে হাই এভৰিৱান কি খবৰ সকলোৰে আজি হ'ল মহা অষ্টমী গতিকে সকলোলৈকে মহা অষ্টমী পূজাৰ বহুত শুভকামনা জনাইছোঁ আৰু সন্ধিয়া এতিয়া অকণমান ওলাই যাবলৈ ওলাইছোঁ দেৱদেৱৰ সৈতে জখলাবন্ধাৰ ফালে গতিকে ভিডিঅ'টো কৰি গৈ থাকিম শেষলৈকে চাব বুলি আশা ৰাখিলোঁ আৰু আমাৰ পূজানো কেনেকৈ পাৰ হৈছে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিবলৈ পাৰিব তাৰ পাছতে এয়া জখলাবন্ধাতে হোটেলত চাহ একাপ খাবলৈ সোমালোঁ খুৰা এজনে খুৱাইছিলে চাহকাপ তাৰপৰা আহি এয়া আন এভাগ পূজাত সোমালোহি সেয়াই অকণ গোটেইখিনি কৰি ৰাখিছোঁ সেইদিনা বহুত বেছি ভিৰ আছিলে জখলাবন্ধাত অকণমান সেয়া পৰিৱেশো দেখাই দিলোঁ আগৰ পৰাই আমি এনেধৰণে যোৱা হয়েই এইবাৰ দেৱদেৱক লগত লৈ গৈছোঁ আৰু এয়া আহি পালোহি পাই পেলাই এই দেৱো কোচতে উঠি আছিলে আনফালে এয়া দেৱো শুলে দেৱ মাইনা কোচত উঠি আছিলে আৰু দেৱো শুই আছিলে আৰু এয়া দশমীৰ দিনাৰ ভিডিঅ' সেইদিনা মানে দেৱদেৱো খেলা বস্তুৱে ভৰ্তি হৈ গৈছে পূজা বুলি ঢেৰ গিফ্ট পাইছে সিহঁতি চশমা হাতী গাড়ী কি বুলি কয় ঢোল কি যে দিছে নহয় চবেই পিছে বেলুন দিয়া নাইকিয়া সিহঁতক বেলুনটো যিহেতু পটককৈ নখ চখ মাৰি সিহঁতি ফুটাই দিব সেইকাৰণে বেলুন তেনেকৈ দিয়া নহ'লে বল মানে মোমায়েকহঁত ওচৰৰ ভাইটিহঁতেও মানে সিহঁতেও দিছে আকৌ পেহীহঁত তেনেকৈ চবেই দিছে আৰু মুঠতে দেউতাক থাকোঁতে দেউতাকেও আনিছে মোবাইল আমাৰ ডাঙৰ মোবাইলবোৰ সিহঁতি এতিয়াই ধৰিবলৈ যায় সেইকাৰণে মানে একদম মোবাইলো কিনি দিয়া হৈছে কিন্তু সেইবোৰ যে খেলা মোবাইল সেইটো সিহঁতি বুজি পোৱা হৈছে তাৰপাছত এয়া সিহঁত দুটাক চশমা কেইযোৰ পিন্ধাই পেলাই অকণমান ফটো উঠাওঁ বুলি ভাবিলোঁ তাতে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ কিন্তু পিছে যিহে মানে সিহঁতৰ আমনি কৰিছে অকণমান দুটামান ফটো উঠালোঁ চশমাযোৰ পিন্ধি থাকিবলৈও নিবিচাৰে খেলা বস্তুবোৰ দেখি ক'ব নোৱাৰা হৈ যায় আৰু চশমাযোৰ পিন্ধি পেলাই ফটো মানুহ তো সেয়াই আৰু সিহঁতৰ লগত সেইকেইদিন যি ফটো উঠিছিলোঁ তাকে অকণমান আগবঢ়াই দিলোঁ
হাই এভৰিৱান, কি খবৰ সকলোৰে? আই হোপ সকলো ভালে আছে, মোৰো ভালেই আৰু দীপো ভালে কুশলে আছে। পিছে আপোনালোককহে ভিডিঅ'বোৰ দিব পৰা নাইকিয়া, সেইবাবে ভাবিলোঁ এই ভিডিঅ'টোৰ জৰিয়তে এই গেপ পৰা সময়খিনিত আমাৰ লাইফত কি হৈছে কি নাই সকলোখিনি অকণমান আপডেট দি দিওঁ বুলি। আৰু সেইকাৰণে যিহেতু এই ভিডিঅ'টো দিয়াৰ পাছতহে মই বাকী ভিডিঅ' কৰি ৰখা ভিডিঅ'খিনি আপোনালোকলৈ আগবঢ়াব পাৰিম, সেইকাৰণে এই ভিডিঅ'টো আগবঢ়ালোঁ। যোৱা ছেপ্টেম্বৰৰ 17 তাৰিখে আমি হাজবেণ্ডৰ ঘৰলৈ গ'লোঁ। হাজবেণ্ডৰ ঘৰত গৈ পাই তালৈ যোৱা সকলোখিনি ভিডিঅ' কৰি ৰাখিছোঁ আৰু দেৱক কেনেকৈনো তাত আদৰিছিলে সেই সকলোখিনি ভিডিঅ' কৰি ৰাখিছোঁ। পিছে মই এডিটিং কৰোঁতে অলপ পলম হৈছে, কিহৰ কাৰণে সেইখিনি অকণমান আপোনালোকক জনাব বিচাৰিছোঁ। আমি 17 তাৰিখে গ'লোঁ আৰু 20 তাৰিখে দেৱৰ অন্নপ্ৰাশন আছিলে, সেয়াও ভিডিঅ' কৰি ৰখা হৈছে। সকলোখিনি আগবঢ়াম আপোনালোকলৈ, অকণমান মাত্ৰ সময় লৈছিলোঁ, তাৰ বাবে সকলোকে ক্ষমা বিচাৰিছোঁ। সেইখিনি আপোনালোকে এই সময়ছোৱাত মোৰ আগৰ পুৰণা সকলোখিনি ভিডিঅ' আপোনালোকে বহুত বেছি মৰম দিছে, বিশেষকৈ প্ৰেগনেঞ্চি ভিডিঅ' বা দেৱৰ যি জাৰ্ণি ভিডিঅ'খিনিত আপোনালোকে বহুত বেছি মৰম দিছে, তেওঁলোকে আচলতে বহুত থেংক ইউ। মই ভবা নাছিলোঁ ইমান জল্দি ভিডিঅ'বোৰ ইমান আপোনালোকে আঁকোৱালি ল'ব বুলি। সেইমতে আচলতে ভিডিঅ' সদায় দি যাব লাগিছিলে, কিন্তু দি যাব পৰা নাইকিয়া, তাৰ বাবে একদম ক্ষমা প্ৰাৰ্থী। এতিয়া মই মোৰ সেই সময়ছোৱাত কি হৈছিলে সেইখিনিকে অকণমান জনাব বিচাৰিছোঁ। আমি 17 তাৰিখে গ'লোঁ আৰু 20 তাৰিখে দেৱৰ অন্নপ্ৰাশন হৈ গ'ল ভালে ভালে। তাৰ পাছত আচলতে কি হ'ল, মই যিহেতু তাত অকলশৰে দেৱক চম্ভালিব লগা হৈছে, বহুত বেছি প্ৰব্লেম ফেচ কৰিছিলোঁ। মানে কি হয়, মই নিজৰ কাৰণে একেবাৰে টাইম উলিয়াব পৰা নাছিলোঁ। দেৱক চোৱা চিতা কৰা, সিহঁতৰ জাজবোৰ মাৰোঁতেই বহুত সময় মানে পাৰ হৈ গৈছিলে, মানে বিশেষকৈ গোটেই দিনটো মই একদম সিহঁতৰ লগতে এনি টাইম ব্যস্ত থাকিব লগা হৈছিলে, নিজৰ কাৰণেও সময় পোৱা নাছিলোঁ। তাৰ পাছত প্ৰায় 10-15 দিনমান যোৱাৰ পাছতে অন্নপ্ৰাশনৰ দিনাখনো সিহঁতৰ অলপ গা বেয়া আছিলে বাৰু। তাৰপৰা অলপ হোমিও দৰৱ চৰৱ খোৱালোঁ, সেইবোৰ খোৱাৰ পিছত অকণ ভাল পাইছিলে। তাৰ ঠিক কেইদিনমান পাছতে আকৌ বহুত বেছি সিহঁতৰ গা বেয়া হ'ল, যাৰ কাৰণে সিহঁতক একদম ডক্তৰৰ ওচৰত নিব লগা হ'ল। অলপ বেছিয়ে হৈ গৈছিলে, একেবাৰে মই তেতিয়া সিহঁতৰ লগতে কমপ্লিট ব্যস্ত হ'ব লগা হ'ল। যিহেতু মই তাত অকলশৰীয়া, গতিকে আমাৰ কাম কৰা মানুহ দুনো তাত পাবলৈ নাইকিয়া, সেইখিনি ক্ষেত্ৰতো অকণমান প্ৰব্লেম হয়। মানে ধৰক ডেইলি কাম কৰি দিবহি পৰা তেনেকুৱা মানুহ ওচৰত নাইকিয়া, সেইকাৰণে মানে বহুত বেছি প্ৰব্লেম হয়। আৰু শাহু মা আৰু শহুৰ দেউতা আছে, তেওঁলোকে মাজে সময়ে চোৱা চিতা কৰি দিয়ে, কিন্তু তথাপিও জাজখিনিতো ময়ে মাৰিব লাগিব। সেইকাৰণে মই নিজৰ কামবোৰ কৰি যি অকণমান সময় মানে দেৱৰ জাজখিনি মাৰি যি অকণমান সময় পাওঁ, মই সেইখিনি সময়ত নিজৰ গাটো ধোৱা বা নিজৰ কাপোৰকেইটা ধোৱা সামৰা সেইখিনি কামহে কৰিবলৈ একদম সময় ওলায়। গতিকে সেইকণ সময়ৰ ভিতৰত মই ভিডিঅ' এডিটিং কৰিবলৈ একেবাৰে মানে সেই মুডটোৱে নাথাকে আৰু সম্ভৱো নহয়। সেইকাৰণে বহুত বেছি প্ৰব্লেম। যিসকল মাতৃ হয় তেওঁলোকে গম পাবই, এটা কেঁচুৱা জাজ মাৰোঁতেই বহুত সময় যায়গৈ, তাতে মোৰ 2টা কেঁচুৱা যিহেতু, গতিকে সিহঁতৰ লগত লাগি থাকোঁতে মোৰ গোটেই দিনটো পাৰ হৈ যায়। সেইবাবে ভিডিঅ' একেবাৰে কৰিব পৰা নাছিলোঁ। আৰু তাত ভিডিঅ' নাই কৰাই, সম্পূৰ্ণকৈ নাই কৰা, মাত্ৰ অন্নপ্ৰাশনৰ দিনাখনহে মই যিকোনো প্ৰকাৰে বেলেগৰ হতুৱাই হ'লেও মানে অকণমান টাইম লৈ ভিডিঅ' কৰিছোঁ। আৰু সেইদিনাখন অৱশ্যে কৰিবলৈ অকণমান সুবিধা হৈছিলে, এইকাৰণেই মোৰ এইফালৰ মানুহখিনিও গৈছিলে, ঘৰৰ মানুহখিনি আৰু দাদাহঁত ভণ্টিহঁত সকলো গৈছিলে, সিহঁতৰ হতুৱাই মই ভিডিঅ'খিনি কৰি ৰাখিছিলোঁ।
সেইকাৰণে অকণ সুবিধা হ'ল। তাৰ বাহিৰে তাৰ পিছত আৰু ভিডিঅ' কৰিবলৈ তেনেকৈ সম্ভৱ নহ'লে আমি পূজাৰ ষষ্ঠীৰ দিনাখন আমি ঘূৰি আহিলোঁ। ঘূৰি আহি পেলাই সেই ঠিক একেই ইয়াতো অকণমান এডজাষ্ট হ'বলৈ টাইম লাগে, যিহেতু বস্তুবোৰ চব চেঞ্জ হৈ যায় ন, আৰু সিহঁতি ডাঙৰ হোৱাৰ লগে লগে সিহঁতৰ হেবিটবোৰ, সিহঁতৰ গোটেই বস্তুবোৰেই চেঞ্জ হৈ গৈছে। মানে আগতে শুৱে অকণমান দেৰিলৈকে শুই থাকে সৰু থাকোঁতে, তেতিয়া মই টাইমটো পাওঁ। এতিয়া একদমেই নুশুৱে সিহঁতি, 5 মিনিটমান শুব তাৰপিছত আকৌ উঠি যায়। যিহেতু তেনেকৈ হ'লে মোৰ একদম টাইম নিমিলেগৈ, আৰু সেইবাবে ভিডিঅ'বোৰ এডিটিং কৰিব পৰা নাইকিয়া। তথাপিও পূজাকেইদিনৰ অকণমান ভিডিঅ' কৰি ৰাখিছোঁ, সেইখিনিও আপোনালোকলৈ আগবঢ়াম বাৰু। মই তাৰ আগতে মানে এই কথাখিনি আপোনালোকক জনাই ল'ব বিচাৰিছিলোঁ, সেইবাবে হয়তো পূজাৰ ভিডিঅ'টোৰ লগতে মই এই ভিডিঅ'টো এড কৰি দিম। সেইবাবে মই আপোনালোকক গোটেই কথাখিনি জনাব বিচাৰিছিলোঁ। দেৱ এতিয়া ডাঙৰ হৈছে, অকণমান সিহঁতি দেৱ মাইনাই আঁঠু লৈছে, আৰু সি আঁঠু কাঢ়িব পৰা হৈছে, অকণ বহিবও পৰা হৈছে, নিজে বহিবলৈ চেষ্টাও কৰে বাৰু। খালি দেৱো অকণমান পিছ পৰি আছে। সি মানে আঁঠু লোৱা নাইকিয়া, সি পেটেদি চুঁচৰি গৈছে। সম্ভৱ সি আঁঠু নল'বই চাগে। বহুতে কৈছে মানে, কিছুমানে পেটেদি চুঁচৰাই বুলি। বাকী চুঁচৰি গোটেই বিচনা ঘূৰি ফুৰে, আৰু যাৰ কাৰণে সিহঁতৰ লগত এনি টাইম লাগি থাকিব লাগে। মানুহ এটা হ'লেও লাগিবই, নহ'লে মানে কি হয়, বিচনাৰ পৰা পৰি যোৱাৰ বহুত চান্স আছে। আৰু অ'ত খুন্দা মাৰে ত'ত খুন্দা মাৰে, বিচনাৰ ৰেলিং চেলিংবোৰত ধৰিবলৈ যায় সেইবোৰ, যাৰ কাৰণে মানে খুন্দা খুন্দলি খাই বুলি বিৰাট ভয় লাগে। আৰু দুইটাকেতো একেলগে এখন বিচনাত এৰি পেলাই কোনো নথকাকৈ থকাটো মানে একদম সম্ভৱেই নহয়, কোনো ক্ষেত্ৰতে সম্ভৱ নহয়। গতিকে সেইকাৰণে এনি টাইম মানুহ এটা বা দুটা সিহঁতৰ লগত থাকিবই লাগে। আৰু এনেকুৱা উৎপতীয়া হৈছে মানে, এটা মানুহে সিহঁতক চম্ভালিবই নোৱাৰা হৈছে। সেইকাৰণে মানে বহুত বেছি প্ৰব্লেম হয়। গতিকে আপোনালোকে ভাবক, মই হাজবেণ্ডৰ ঘৰত অকলে মানে এখন বিচনাত দুটাক লৈ কেনেকৈ মানে চম্ভালি মই এই সময়খিনি পাৰ কৰি আহিছোঁ নহয়। এতিয়া মানে ভয়ে লাগে, ইহঁতক মানে লৈ পেলাই মই তালৈ আকৌ কেনেকৈ যাম। আৰু উইদাউট মানে এগৰাকী সহায় কৰা মানুহ নহ'লে মানে মোৰ সিহঁতক চম্ভালিবলৈ বহুত প্ৰব্লেম হৈ গৈছে। তো সেইটো কাৰণে ইয়াত থাকিলে সুবিধা কি, আমাৰ আগৰ পৰাই, আমি সৰু থকাৰ পৰাই যিগৰাকী সহায় কৰিবলৈ আহে মানুহ, তেখেত এতিয়াও আহি আছে। গতিকে তেখেতে যিহেতু তেখেত এক্সপিৰিয়েঞ্চ থকা মানুহ, তেখেতে আহি থাকে, সিহঁতক লয় মেলে, আৰু সিহঁতি সেয়ে আমাৰ ডিটিৰ কোচতে শুই মেলি যায়। সেইকাৰণে ভাল, সৰুৰে পৰা সিহঁতি যিহেতু পাইছে, ভাল মানে সেইটো কাৰণে ইয়াত সেইটো সুবিধা আছে। আৰু ইয়াত যিহেতু মানুহো সৰহ, মা আছে, জেঠাই আছে, ভাইটি আহিলে ভাইটিও লয়, ভাইটিয়ে খেলাই কৰি থাকে, বা ভণ্টিও আছে, বা বৰ্তাহঁতেও লয়। তো সেইকাৰণে মানে সেইখিনি পাৰ হৈ যায়। এইটো কোৱা নাই যে মই তাত কোনেও নলয়, তাতো লয়। তাত আমাৰ ওচৰৰ সকলোখিনি আহি মেলি লয়হি বাৰু, কিন্তু ল'লেও কিমান দেৰি ল'ব, খুব বেছি 5 মিনিট বা 10 মিনিট, বা খুব বেছি 15 মিনিট। চবৰে নিজৰ নিজৰ কাম থাকে, সেইটোত মই কাকো একো ক'বও নোৱাৰোঁ নহয়। যাৰ যেনেকৈ সুবিধা হয় তেনেকৈ আহি লৈ দিয়েহি অকণমান। কিন্তু সেয়াই আৰু, খোৱা বোৱা হওক, চবৰে দুটা ল'ৰা জাজ মাৰোঁতে মানে বহুতখিনি প্ৰব্লেম ফেচ কৰিছোঁ। গতিকে সেইকাৰণে ভিডিঅ'বোৰ তেনেকৈ এডিটিং কৰিব পৰা নাইকিয়া, আপলোডো কৰিব পৰা নাইকিয়া। তাৰ বাবে আপোনালোকৰ ওচৰত বহুত চৰি। আৰু আহিব লগা দিনবোৰত যিবোৰ ভিডিঅ' আপলোড কৰিম, মৰম দি যাব বুলি আশা ৰাখিলোঁ, আগৰ ভিডিঅ'খিনিৰ দৰেই। আৰু যিমান পাৰোঁ মই মানে চাইছোঁ, যিখিনি ইনফৰ্মেটিভ ভিডিঅ' হয়, যিখিনিৰ পৰা মানুহে দুটা কথা জানিব পাৰিছে, সেই ভিডিঅ'বোৰ আপোনালোকে খুব বেছি মৰম দিছে। গতিকে মই তেনেধৰণৰ ইনফৰ্মেশ্যন থকা ভিডিঅ' আপোনালোকলৈ আপলোড কৰিবৰ বাবে চেষ্টা কৰিম। দেৱো ডাঙৰ কৰোঁতে কি কি বস্তু মই শিকিছোঁ, বা কি কি ফেচ কৰি, কি কি এক্সপিৰিয়েঞ্চ কৰিছোঁ, সেই সকলোবোৰ আপোনালোকলৈ আগবঢ়াব মানে চেষ্টা কৰিম। এতিয়া সিহঁতি যিহেতু ভাতো অকণ খাব পৰা হৈছে, পিছে অকণমান গা বেয়া হৈ থকাৰ বাবেহে, সেই গা বেয়া যে হৈছিলে, সেই তেতিয়াৰ পৰা অকণমান খোৱাটো কমি গৈছে সিহঁতৰ বাৰু, খাব তেনেকৈ পৰা নাইকিয়া। মুখতো অলপ সিহঁতৰ মানে গুটি গুটি হোৱা নিচিনা হৈছে।
তো সেইটো কাৰণে অকণমান খোৱা বোৱাবোৰ কমি গৈছে আগতকৈ অকণ ক্ষীণালেও দুইটা সেইকাৰণে সেইকাৰণে মই সেই খোৱা বোৱাৰ ক্ষেত্ৰত সিহঁতক কেনেকৈ যত্ন লৈছোঁ কি লৈছোঁ এই সকলোবোৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াবৰ বাবে চেষ্টা কৰিম গতিকে ভিডিঅ'বোৰ শেষলৈকে চাই যাব আপোনালোকে আৰু মৰম দি যাব বুলি আশা ৰাখিলোঁ সেইখিনিয়ে আপোনালোকক জনাবলৈ আছিলে আজিলৈ তেনেহ'লে বাই বাই ভিডিঅ'বোৰ চাই যাব আৰু মৰম দি যাব বাই বাই